নমস্কাৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আজি মই আপোনালোকৰ আগত এটা হেলদি ৰেচিপি লৈ আহিছোঁ যিটো আপোনালোকে টিফিনতো ব্যৱহাৰ কৰিব পাৰে আৰু ব্ৰেকফাষ্ট হিচাপেও কৰিব পাৰে আৰু খুব হেতু ভিটামিন প্ৰটিন আৰু ক্যালসিয়ামেৰে একদম ভৰপুৰ কালাৰফুল হ'ব ল'ৰা ছোৱালীয়ে খুব ভাল পাব দেখিয়ে খাওঁ ক'ব তাহাঁতি কাৰণ আমাৰ ছোৱালীকেইজনী এইটো বহুত ফেভৰেট হয় তাহাঁতৰ যেতিয়া তাহাঁতক টিফিনটো দিওঁ তাহাঁতি ধুনীয়াকৈ চুচি বাচি খাই আহে আৰু জানেই মাকহঁতে যেতিয়া টিফিনটো ল'ৰা ছোৱালীয়ে চুচি বাচি খাই আহে বহুত মনটো ভাল লাগে নহয়নে আৰু টিফিনটো খাই আহিলে যে দিনটোলৈ একদম ফ্ৰেছ হৈ থাকে ল'ৰা ছোৱালী সেইটো কাৰণে আপোনালোকে এইটো নিশ্চয় ট্ৰাই কৰিব আৰু বহুত টেষ্টি হয় আৰু নিশ্চয় বনাই খাব আৰু সবকে খুৱাব তেনেহ'লে বনাওঁগৈচোন ব'লক চাওঁ কেনেকৈ বনায় এতিয়া মই বিনছখিনি গাজৰ কেপচিকাম আৰু পিঁয়াজ এইখিনি ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'ম দেখিবলৈ ধুনীয়া হ'ব লাগে যাতে ল'ৰা ছোৱালীয়ে দেখি একদম ধুনীয়াকৈ খাবলৈ বিচাৰে এট্ৰেক্টিভ হ'ব লাগে বস্তুটো তাৰপিছতে এইখিনি দেখিছেনে মই ধুনীয়াকৈ কাটি লৈছোঁ লগতে বিলাহীও এইখিনি আমি কাটি লোৱাৰ পিছত এয়া বিট লৈছোঁ দেখিছেনে তাৰপিছতে দুটুকুৰা আদা আৰু 6-7 ফুটামান নহৰু এইখিনি কি কৰিম আমি ধুনীয়াকৈ স্লাইচাৰত পিচি ল'ম মিহিকৈ গোটা হৈ থাকিলে সাধাৰণতে ল'ৰা ছোৱালীবোৰে নাখায় হয়নে বাৰু চব্জি টব্জিবোৰ সেইটো কাৰণে ধুনীয়াকৈ এয়া মই কি কৰিছোঁ স্লাইচাৰত মাৰি লৈছোঁ তাৰপিছতে এতিয়া মই কেৰাহীত এয়া মিঠাতেল অকণমান দিছোঁ বেছি নিদিব কাৰণ পিছত আমি ঘিউ দিম সেইটো কাৰণে তাত কি দিব লাগিব এয়া লৈছোঁ 2খন তেজপাত 2টা ইলাচি 2টা লং কেইটামান জিৰা এটা ষ্টাৰ চিড লং তাৰপিছতে এইখিনি আমি এতিয়া পিঁয়াজখিনি দি দিম আৰু অলপমান পিঁয়াজ থ'ম কেঁচাকৈ কাৰণ আমাৰ এওঁ কেঁচা পিঁয়াজ খাই ভাল পায় পিছত মই দিবলৈ থৈছোঁ তাৰপিছতে এয়া আমি পিঁয়াজখিনি ভাজি লোৱাৰ পিছতে কি কৰিম আমি নহৰু আদাখিনি যে পিচি থৈছিলোঁ সেইখিনি আমি দি দিছোঁ তাৰপিছতে চয়া চচ 2 চামুচ দি দিছোঁ মোৰ আন্দাজ থাকে সেইটো কাৰণে মই তেনেকৈ দি দিওঁ তাৰপিছতে এয়া অকণমান হিং দিছোঁ হিংটোৱে কি কৰে ডাইজেষ্ট কৰে আৰু অকণমান ধুনীয়া গোন্ধ এটা আহে তাৰপিছতে এয়া হালধি দিলোঁ তাৰপিছত দিছোঁ গোটেই চব্জিখিনি একেলগে দি দিছোঁ দেখিছে নহয় তাৰপিছতে এইখিনি আমি ধুনীয়াকৈ যেনেকৈ আমি চব্জি ভাজি থাকোঁ তেনেকৈ ভাজিম তাৰপিছতে ইয়াত নিমখ দি দিছোঁ নিমখ দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি ভাজিখিনি লৰাই 10 মিনিটৰ কাৰণে ঢাকন দি দিম ঢাকন দিয়াৰ পিছতে আমি এইখিনি যিখিনি বিটখিনি যে আছিলে সেইখিনি দি পেলাই ধুনীয়াকৈ আকৌ লৰাই দিম লৰোৱাৰ পিছতে এইবোৰ ৰাতিৰ ভাত আছিলে মোৰ থাকি গৈছিলে সেইটো কাৰণে এই ৰাতিৰ ভাতখিনি তাত মিলাই দিছোঁ কাৰণ নষ্টটো কৰিব নোৱাৰি ভাত নহয় হয়নে সেইটো কাৰণে যদি সেই ভাতখিনি ধুনীয়াকৈ আমি কিবা এটা কামত খটুৱাওঁ ল'ৰা ছোৱালীয়েও ভাল পায় আমিও খাওঁ ভাল পাওঁ টিফিনতো হয় সেইটো কাৰণে তেনেকৈ বনাই খোৱাতনো কি আছে সেইটো কাৰণে তাত মেগী মছলা দি দিছোঁ মেগী মছলাটো ল'ৰা ছোৱালীয়ে ভাল পায় খাই বেছি নাই দিয়া অকণমানে দিছোঁ তাৰপিছতে এয়া হৈ গৈছে আমাৰ হোৱাৰ আগতে 2 মিনিটৰ আগতে কি কৰিম আমি এয়া 2 চামুচ ঘিউ দি দিছোঁ ডাঙৰ চামুচখনে যিখন অলপমান ডাঙৰমতীয়া চামুচ দেই বেছি সৰুখন নহয় কাৰণ এয়া আমাৰ ইতিমধ্যে চাউল ফ্ৰাই হৈ গৈছে খুব এটা হেলদি আৰু একদম ভেজিটেবুলে ভৰপূৰ ভিটামিন প্ৰটিনৰে ভৰপূৰ এটা টিফিনতো খাবলৈ হয় ব্ৰেকফাষ্টতো খাবলৈ হয় এনেকৈ তাৰপিছতে আমাৰ এওঁ থালিখন মই সজাই দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া দি পেলাই দেখিছেনে কালাৰটো ধুনীয়া হৈছেনে আৰু খুব খাবলৈও টেষ্টি হয় আপোনালোকে নিশ্চয় এইটো ট্ৰাই কৰিব এতিয়া এইখন প্লেট দিছোঁ আমাৰ ছোৱালীজনীক ধুনীয়াকৈ সজাই দিলে তাহাঁতি দেখিবলৈও ভাল পায় ন আৰু খাবলৈ তেতিয়া ধুনীয়াকৈ আহে মানে যদি বস্তুটো কালাৰফুল হয় তাৰপিছত এয়া তাই সেয়া খাইছে খাই পেলাই স্কুললৈ যাব আৰু টিফিনতো মই সেয়াকৈ দিম যদিহে মোৰ ৰেচিপিটো ভাল দেখিছে তেনেহ'লে নিশ্চয় ট্ৰাই কৰিব আৰু মোৰ চেনেলটোক এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ